আৰু ঘৰ আহি পাই দেখিছোঁ এইবিলাক পাপাই বনাই থৈছে কিবা কিবি ৰাসৰ সঁজুলি যিহেতু আজি ৰাস সেইকাৰণে ময়ো ঘৰলৈ আহিছোঁ বাৰু এইটো বনাইছে গৰু তাৰপিছত অজগৰ বনাইছে গৰু এইটো দেখিছে বটল কাটি লগাই দিছে তাৰপাছতে এইবিলাক বনাইছে কিবা কিবি তাকে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ বস্তুখিনি যিহেতু লৈ যাবগৈ আৰু আপোনালোককো অকণমান দেখাম ঘৰতে পাপাই বনাইছে যেতিয়া বস্তুবিলাক কেনেকুৱা হৈছে ক'ব অঞ্জলি মামী মেকআপ কৰি আছোঁ অকণমান আৰু আহোঁতে ভিডিঅ' চিডিঅ' কৰিব নহ'লে ঘৰ আহি পালোঁহি মানে কাৰ্বি আংলং তাৰপিছত সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'তে আৰু আজি ইয়াত ৰাস আছে সেইকাৰণে আহিছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু কেনেকুৱা হয় ক'ব এইটেত আছে নহয় এটা এতিয়া মেকআপটো কৰি লওঁ এনেকৈ দিওঁ ন সেইখিনি হেৰি কৰি নি পেলাই ইয়াত দি দিবা নহ'লে নৰব মানে চুলিখিনি ইয়াতে দিওঁ ৰ'ব এনেকৈহে দিওঁ নেকি ভেৰেঙি চিৰাম লগোৱা নাছিলে ওলাই কৰি ৰ'লোঁ ৰাসলৈ বুলি এয়া গোপী চব মানুহ গৈ আধা পৰিলে পুৰা উৎপাতত চুই দি গ'লা দিয়া বা এখন নাচি চোৱাচোন তেতিয়া ভৰিকেইটা কাপখন গম পাবা
জনশৰণ আহে সভাসদলোক হে পৰম পুৰুষ